फाथाबारि प्राइमारि सिङाव थानाय नैबे उदियापुर होननाय गामियावहाय मोनसे लोक्षि मन्दिरनि मुङावहाय आलारि सोरां मोननो हादोंमोन। আজি 4 নং পাটাবাৰী উদয়পুৰ গাঁৱৰ যি লক্ষী মন্দিৰ কমিটিৰ মই সভাপতি আৰু লগতে আছে মধু বৰ্মন সম্পাদক। এই যিটো নেকি যে আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ আমাৰ প্ৰধান যে প্ৰমোদ বড় নেতৃত্বৰ মানে যে আলাৰি চিৰাং বিঠাং যিটো আমাৰ বাজেট বা মন্দিৰৰ যিটো নেকি মানে সহায় যেটো আমাক ৰাইজক কৰিলে ইয়াত আমি বহুত সন্তুষ্ট বিৰাট আনন্দিত হৈছোঁ। আৰু লগতে আমি প্ৰমোদ বড় দেৱক আমি আজি এই পবিত্ৰ দিনত আজি আমি শুভকামনা যাচিছোঁ, ধন্যবাদ যাচিছোঁ। আৰু আমি মায়েৰ চৰণত মানে যে প্ৰাৰ্থনা কৰিম যাতে আমাৰ প্ৰমোদ বড় দেৱৰ পৰিয়ালৰে হওক বা প্ৰমোদ বড় দেৱৰে হওক মংগলময় যাতে হয় এইটো আমি ৰাইজৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ। আমি পইচাটো চেকে পাইছোঁ মন্দিৰত আহি আমাৰ চেয়াৰমেন দেৱে আছিল লগতে আৰু প্ৰাইমাৰীৰ যে আছিল লক্ষণদাও আছিল সকলোৱে আহি মানে যে ৰাইজৰ হাতত আমাক চেক মানে যে দিয়া গৈছিল আৰু আমি চেকটো মানে যে বেংকত মানে কিবা কৰি মানে পইচাটো উদ্ৰ কৰিছোঁ। চেয়াৰমেনে তৰফৰ পৰাই মানে আমাক চেকটো মানে দিছে হয় ভাঙিয়া লৈছোঁ আমি আজি উদ্ঘাটন কৰিছোঁ। আমি আশা লৈছোঁ যে আমি আজিৰে পৰা মানে ষ্টাৰ্টিং আজি পবিত্ৰ মানে যে আমাৰ দিনৰ পৰাই আমি ষ্টাৰ্টিং আজি লৈছোঁ। আজিৰ পৰা মানে আমি মন্দিৰৰ নিৰ্মাণ যিটো কাম আমি আজিৰ পৰা চলাই ল'ম। আলাৰি সোৰাং মন্দিৰৰ 2 লাখ দিছে মিছা কৈছে দিওয়া নাই এমনি চেক দিছে ব্লেংক চেক দিছে এনেকা কৈছে নাই এইটো আমি যিটো পাইছোঁ এইটো ব্লেংক নহয় অৰিজিনালি হয় আৰু অৰিজিনালি পাই আজি আমি ৰাইজক লৈ আমি মানে বিৰাট আনন্দিত আৰু সুখী মানে আমি অনুভৱ কৰিছোঁ যে ইয়াত কোনো মানে ভেজাল বা কোনো 2 নম্বৰী কিবা নাই। আমি অৰিজিনালি হিচাপত পাইছোঁ আৰু পাই আমি আজি ৰাইজৰ সন্মুখতে আমি উদ্ঘাটন কাম যিটো আমি নিৰ্মাণ চলাই লৈ আছোঁ। আজি 16 নং নিসীমা অন্তৰ্গত এইখন উদিপুৰ গাঁও হয়। ইয়াৰ বিগত 5 বছৰ আমাৰ প্ৰমোদ বড় নেতৃত্বত যিটো নাকি চৰকাৰ আছিলে এই চৰকাৰত এই উদিপুৰ লক্ষী মন্দিৰৰ ৰাইজে যিটো নাকি মানে আমাৰ UPPL চৰকাৰৰ পৰা যিটো নাকি বিচাৰিছিলে আমিও প্ৰাইমাৰীৰ সম্পাদক হৈ পেলাই লগতে আমাৰ চেয়াৰমেন সাহেবে একেলগে আমি লাগি পৰি যিটো নাকি ৰাইজে বিচাৰিছিলে এইটো আমি দিয়াৰ কাৰণে বা কেনেকৈ ৰাইজে মানে পাব পাৰে ইয়াৰ আমি লাগি পৰি আছিলে। আজি খুব মনত মানে ভাল লাগিছে। আজি পবিত্ৰ শুভ দিন বুলি ক'ব লাগিব আমি। আজি মা লক্ষ্মীৰ পূজাৰ দিন। এই পূজাতে মানে তেখেতসকলে মানে আজি মন্দিৰৰ উদ্ঘাটনৰ মানে নিৰ্মাণৰ যিটো নাকি কাম এইটো তেখেতসকলে মানে কাম কৰিবৰ কাৰণে প্ৰস্তুত হৈছে। মই খুব মানে ভাল লাগিছে আৰু বেছিকৈ ভাল লগাটো হ'ল মানে তেখেতসকলে আমাক চৰকাৰ নাথাকিলেও তেখেতসকলে আমাক মানে আহ্বান কৰাৰ কাৰণে আমি আজি আহি এই মন্দিৰ নিৰ্মাণৰ আমি উপস্থিত হৈছোঁ আৰু খুব মানে ভাল লাগিছে মনত। আগন্তুক মানে সময়ত আমি কেনেকৈ আমি সহায় কৰিব পাৰিম এইটো মানে লক্ষ্য ৰাখি পেলাই আমি কাম কৰি যাম বুলি এইখিনি কথা কৈ মোৰ বক্তব্যটো আমি সামৰিছোঁ।